নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। এতিয়া মই আপোনালোকক আজি জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ বৰ্তমান 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আপোনালোকৰ সহায় আৰু সহযোগৰ বাবে ধন্যবাদ। আপোনালোকে মোক ইমান সহায় কৰাৰ বাবে আগলৈ মোক এনেধৰণে আপোনালোকে সহায় কৰি থাকিব বুলি মই আশা ৰাখিলোঁ। এতিয়া আজিৰ টপিকটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপ আৰু এডমিশ্যন আৰু ফৰ্ম ফিলআপ দুয়োটাৰে এখন ন'টিচ আহিছে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যিমানবোৰ কলেজ বা ইউনিভাৰ্চিটি আছে সকলোবোৰৰ কাৰণে আহিছে এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। তো এতিয়া ফৰ্ম ফিলআপ ফিজ ডেট সকলো ইয়াত মই আপোনালোকক দেখুৱাম। তো এতিয়া মই আপোনালোকক ন'টিচখনলৈ লৈ গৈছোঁ। এয়া চাওক, এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ন'টিফিকেশ্যন। আপোনালোকে ৱেবছাইটত গৈ চাই ল'ব পাৰে, এখন ৰিয়েল হয়। তো মই কালিয়ে পাইছিলোঁ, বহুতো এনেকুৱা ভিডিঅ' পাইছিলোঁ ন'টিচখনৰ ওপৰত, কিন্তু ফেক বুলি ভাবি আছিলোঁ। যেতিয়া ইউনিভাৰ্চিটিৰ ৱেবছাইটত পালোঁ তেতিয়াহে মই আপোনালোকক জনাইছোঁ। তো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি মাৰিব, তাত অফিচিয়েল ৱেবছাইটত গৈ পিনে ন'টিচখন ডাউনলোড কৰি চাব পাৰে, বা মই আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰে ফৰ্মখন, ন'টিচখন। এতিয়া চাওক, ইয়াত 2nd, 4th আৰু 6th ছেমিষ্টাৰ নন CBCSৰ ফৰ্ম ফিলআপৰ কথা কৈছে। তো ইয়াত কি কৈছে, 2nd half of the month of August। তো দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব পাৰে চাগে আগষ্টৰ, সেইটো কথা কৈছে, মানে মাজভাগৰ পৰা আগষ্টৰ এক্সামবোৰ হ'ব পাৰে। তো সেইটোৰ কাৰণে ফৰ্ম ফিলআপৰ ন'টিচ আহিছে। তো ন'টিচখন চাওক, ইয়াত কৈছে যে ফৰ্ম ফিলআপৰ লগতে এডমিশ্যন দুইটা লগতে হৈ যাব ফৰ্ম ফিলআপতে। তো ইয়াৰ বাবে ইছ্যু অফ কম্পিউটাৰ জেনেৰেটেড এক্সামিনেশ্যন ফৰ্ম। তো কম্পিউটাৰ জেনেৰেটেড আপোনালোকৰ এক্সামিনেশ্যন ফৰ্ম দিব। তো সেইখন এতিয়ালৈকে দিয়া নাই। তো যেতিয়া আপোনালোকক জনাব, আপোনালোকৰ কলেজে জনাই দিব। তাৰপাছত কিন্তু ইয়াত এতিয়ালৈকে লাষ্ট ডেটো দিয়া হোৱা নাই। তো ইয়াত লিখিছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ প্ৰেক্টিকেল এক্সামিনেশ্যন মাৰ্ক এলং উইথ ইভালুৱেটেড স্ক্ৰিপ্টছ এট ইউনিভাৰ্চিটি। তো এইটো ইউনিভাৰ্চিটিয়ে জমা দিব লাগিব, ইউনিভাৰ্চিটিত জমা দিব লাগিব কৈছে কলেজে, সেইটো আমাৰ নহয়। এতিয়া চাওক ফিজ সম্পৰ্কে আপোনালোকে ইয়াত আপোনালোকৰ পইচা পাতি ৰেডি ৰাখিব। তো জেনেৰেলখিনিৰ কাৰণে তো 2017 চনত আৰু তাৰ লেটাৰত এডমিশ্যন লোৱাখিনিৰ কাৰণে ইয়াত জেনেৰেল কৰ্চৰ আছে 450 আৰু মেজৰ কৰ্চৰ কাৰণে 650 আৰু আপোনালোকৰ বেক পেপাৰৰ কাৰণে 350 ৰুপিজ। আৰু আপোনালোকে যদি লেটকৈ ছাবমিশ্যন কৰে তেতিয়াহ'লে 300 ল'ব। মাৰ্কশ্বিট ফিজ ল'ব আপোনাৰ 150। তাৰপাছত যদি প্ৰেক্টিকেল আছে আপোনাৰ 2nd আৰু 4th ছেমিষ্টাৰ 380 ল'ব, আৰু 6th ছেমিষ্টাৰৰ 500। ইউনিভাৰ্চিটি চেণ্টাৰ ফিজ ল'ব 250, আৰু যদি নন কলেজিয়েট ফিজ, অৰ্থাৎ আপুনি যদি কলেজ এৰিলে এতিয়া এক্সাম দিব আহিব তেতিয়া 700 টকা ল'ব। তাৰপাছত এতিয়া যোনসকলে 2016 চন বা তাৰ ওচৰে পাজৰে আৰ্লিয়াৰ ওচৰত এডমিশ্যন লৈছিল 2nd, 4th আৰু 6th ছেমিষ্টাৰৰ, তেওঁলোকৰ বেকলগৰ, অৰ্থাৎ সেইখিনি বেকলগত পৰে। তো সেইখিনি 250 পৰিব এখন পেপাৰত। আৰু যদি তেওঁলোকে এখনতকৈ বেছি পেপাৰ হয় তেতিয়াহ'লে কৈছে জেনেৰেল কৰ্চৰ কাৰণে 400 আৰু মেজৰৰ কাৰণে 575। আৰু আপোনালোকে লেটকৈ ল'লে মানে 200। আৰু মাৰ্কশ্বিট ফিজো লোৱা হ'ব ইয়াত 100 ৰুপিজ। প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজো লোৱা হৈছে 340, 2nd আৰু 4th আৰু 6th ছেমিষ্টাৰৰ 440। ইউনিভাৰ্চিটি চেণ্টাৰ ফিজ 200 আৰু নন কলেজিয়েট ফিজ 500। আৰু যিসকলে বেটাৰমেণ্ট দিব বিচাৰে তেওঁলোকৰ বাবে 300। আৰু ইয়াত বহুতো ইনফৰ্মেশ্যন আছে। ইয়াত কিছুমান কলেজৰ কাৰণে আছে, কিছুমান আপোনালোকৰ কাৰণে আছে। মই গোটেই ন'টিচখন পঢ়ি নিদিওঁ, ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব। আপোনালোকে নিজে এই ন'টিচখন পঢ়ি ল'ব, মই আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকক বহুত ধন্যবাদ মোৰ ইমানখিনি সহায় সহযোগিতা কৰাৰ বাবে। তো সেইটোৱে আছিলে আজি ভিডিঅ'টো। যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব। যিসকল বন্ধু বান্ধৱীসকলে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকক শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।